আজি গান্ধী জয়ন্তী। সেয়েহে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ কেইটামান অমৰ বাণী আপোনালোকলৈ আগবঢ়াইছোঁ। শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নাহে, ই এক অদম্য ইচ্ছা শক্তিৰ পৰাহে আহে। প্ৰথমে তেওঁলোকে আপোনাক গুৰুত্ব নিদিব, তাৰ পাছত তেওঁলোকে আপোনাক হাঁহিব, শেষত আপোনাৰ লগত যুঁজ দিব আৰু আপুনি যুঁজত জয়ী হ'ব। সাজ পোছাকে আপোনাক ভদ্ৰ কৰি গঢ়ি নুতুলে। সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰ লোক হ'ব পাৰে। দুৰ্বলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমাশীলতা একমাত্ৰ শক্তিমানৰ কাম। নিন্দাই মোক নীচ কৰিব নোৱাৰে, প্ৰশংসাই মোক উচ্চ শিখৰলৈ নিব নোৱাৰে। মই যি আছোঁ সেয়ে থাকিম।